নমস্কাৰ, মই স্পাকুল। মোৰ চেনেল কেৰিয়াৰ ইনচাইট বাই স্পাকুলত আপোনালোকক স্বাগতম জনালোঁ। সাধাৰণতে আমি অপাৰেশ্যন থিয়েটাৰ বুলি ক'লে অকণ মনত ভয় ভাৱ এটা থাকে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমি বা আমাৰ পৰিয়ালৰ কোনেও যাতে অপাৰেশ্যন থিয়েটাৰলৈ যাব লগা নহয়। ত' আজি যিটো পাঠ্যক্ৰমৰ বিষয়ে মই ক'ব খুজিছোঁ সেইটো অপাৰেশ্যন থিয়েটাৰ ৰিলেটেড। আৰু পাঠ্যক্ৰমটোৰ নাম হৈছে আপোনাৰ B.Sc ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি। এইটো পাঠ্যক্ৰম সাধাৰণতে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে যিসকলে আপোনাৰ হেল্থ ছায়েন্স ৰিলেটেড কিবা এটা কৰ্চ কৰিব খোজে। অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানৰ আপোনাৰ ৰেছপঞ্চিবিলিটি হ'ল এটা অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত থকা যিখিনি ইকুইপমেণ্টছ হওক, ইনষ্ট্ৰুমেণ্টছ হওক বা তাত যিখিনি মেচিনছ হয়, সেই মেচিনছখিনি তত্বাৱধান কৰা। আৰু লগতে এটা অপাৰেশ্যনৰ সময় চলি থকা টাইমত আপোনাৰ যিজন চাৰ্জন বা এনাষ্টেজিঅলজিষ্ট তেখেতসকলক যাতে সহায় কৰিব পাৰে। আৰু মই এই কৰ্চটোৰ কথা এটা কাৰণে ক'ব খুজিছোঁ কাৰণ অসমৰ নিচিনা ঠাইত এই কৰ্চটো ভৱিষ্যত যথেষ্টখিনি ভাল। কাৰণ বৰ্তমানলৈকে অপাৰেশ্যন থিয়েটাৰ টেকন'লজিৰ নিচিনা কৰ্চ এটা আমাৰ অসমত এতিয়ালৈকে বহুতখিনি মানুহে গম পোৱা নাইকিয়া। আৰু অসমত বৰ্তমান যিমানখিনি গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে বা আপোনাৰ হস্পিটেল আছে বা এতিয়া অসমত যিমানখিনি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আহি আছে, আপোনাৰ যিখিনি কেঞ্চাৰ ইনষ্টিটিউট আছে, আপোনাৰ যিখন এইমছ আছে, তাত বহুতখিনি অত্যাধুনিক সা-সঁজুলি থকা, অত্যাধুনিক ইকুইপমেণ্টছ থকা যিখিনি অপাৰেশ্যন থিয়েটাৰ আছে, তাত এজন আপোনাৰ অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানৰ বহুত ইম্পৰ্টেণ্ট। য'ত আপোনাৰ B.Sc ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি কৰা ষ্টুডেণ্ট এজনে সেই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰে। চ' তেনে অৱস্থাত মই ভাবোঁ যে অসমত বৰ্তমান অপাৰেশ্যন থিয়েটাৰ টেকন'লজি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰে। এতিয়া মই কৰ্চটোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ক'ম। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনাৰ ক্লাছ 12 ছায়েন্স ষ্টুডেণ্ট। আমাৰ যিসকল ছায়েন্সৰ ষ্টুডেণ্ট ক্লাছ 12 কমপ্লিট কৰে, তেখেতসকলে এই কৰ্চটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। PCB কম্বিনেশ্যনটো থাকিব লাগিব। সেইটো কম্বিনেশ্যন লৈ পেলাই আপুনি B.Sc ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি কৰ্চটো কৰিব পাৰে। আৰু এই কৰ্চটো সাধাৰণতে অসমত যিখিনি প্ৰাইভেট ইউনিভাৰ্চিটি আছে বা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি আছে, যিখিনি ইউনিভাৰ্চিটিত হেল্থ ছায়েন্স ৰিলেটেড কৰ্চখিনি প্ৰভাইড কৰে, আপোনালোকে তাত এই কৰ্চটো কৰিব পাৰে। এই কৰ্চটোৰ জব প্ৰস্পেক্ট বহুতখিনি ভাল। কাৰণ অসমত কাৰণে এইটো এটা নতুন কৰ্চ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে, য'ত আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছতে চাকৰি পোৱাৰ সম্ভাৱনাটো এনেকুৱা টাইপৰ কৰ্চ কৰিলে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতে চাকৰি পোৱাৰ সম্ভাৱনাটো বেছি থাকে। এই কৰ্চটো ৰিলেটেড আৰু কিবা আপুনি জানিব খুজিলে মোক মেছেজ কৰিব পাৰে, মোক কমেণ্ট কৰিব পাৰে। ডেফিনেটলি মই ট্ৰাই কৰিম আপোনালোকক এই B.Sc ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি বা এই B.Sc ইন অপাৰেশ্যন থিয়েটাৰ টেকন'লজি কৰাৰ পিছত আপুনি মাষ্টাৰ ডিগ্ৰী কিহত কৰিব পাৰে সেইখিনি যাতে মই ইনফৰমেশ্যন আপোনালোকক দিব পাৰোঁ। ডেফিনেটলি মই সেইটোৰ ওপৰত চেষ্টা কৰিম। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তাকেই কৈ ধন্যবাদ।